সাবস্ক্রাইব কৰক টেকনিক্যাল ৰাজ চেনেলটি আৰু বেল আইকনটো প্ৰেছ কৰক যাতে মই দিয়া ভিডিঅ' সকলোতকৈ প্ৰথমে আপোনালোকে চাব পাৰে। নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল ৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ টেকনিক্যাল ৰাজ চেনেলটোলৈ। বন্ধুসকল, ধৰি লওক আপুনি কিবা মিটিং এখনত আছে বা অফিচত আছে আৰু সেই সময়তে যদি আপোনাৰ হোৱাটছআপত কোনোবাই অডিঅ' বা ভইচ মেছেজ দিয়ে আৰু আপোনাৰ ওচৰত হেডফোন নাই, তেতিয়া আপুনি সেই ভইচ মেছেজটো শুনিব নোৱাৰিব, কিয়নো আপোনাৰ ওচৰত হেডফোন নাই। আৰু হেডফোন ইউজ নকৰাকৈ হোৱাটছএপৰ অডিঅ' মেছেজটো শুনিলে গোটেই অফিচৰ মানুহে গম পাই যাব, নহয়নে বন্ধুসকল? তেন্তে ব'লক আজি আমি জানো কেনেকৈ আপুনি হেডফোন ইউজ নকৰাকৈ আৰু বেলেগে গম নোপোৱাকৈ অডিঅ' মেছেজটো শুনিব পাৰিব। বন্ধুসকল, এইটো ফিচাৰ হোৱাটছআপত আগৰ পৰাই আছে। ধৰি লওক আপোনাৰ হোৱাটছআপত কোনোবাই অডিঅ' মেছেজ দিছে, তেতিয়া আপুনি মেছেজটো ডাউনলোড কৰি প্লে' কৰক আৰু ফোনটো কাণৰ ওচৰলৈ লৈ যাওক, ঠিক যেনেকৈ আপুনি ফোনত কাৰোবাৰ লগত কথা পাতে। বন্ধুসকল, ফোনটো কাণৰ ওচৰলৈ লৈ যাওঁতে আপোনাৰ হোৱাটছএপৰ ভইচ মেছেজটো আগফালৰ স্পীকাৰ পৰা শুনা পাব। ঠিক আছে বন্ধুসকল, এতিয়া আপোনালোকে হেডফোন ইউজ নকৰাকৈ আৰু বেলেগে গম নোপোৱাকৈ হোৱাটছএপৰ ভইচ মেছেজটো শুনিব পাৰিব। ঠিক আছে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।